নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধ্ৰুৱ। তো বন্ধু বান্ধৱীসকল, SSC কনষ্টেবল GD 2023 আৰু এই 2023 যোৱাকালি আপোনালোকে এনচাৰ কি দেখা পালে আৰু বহুতো বন্ধু আৰু বান্ধৱীয়ে এনচাৰ কি চালে আৰু বহুতো বন্ধু বান্ধৱীয়ে এতিয়ালৈ এনচাৰ কি চাব পৰা নাই, অলপ থোৰা বহুত ছাৰ্ভাৰ ডাউন আছে। তো আজিৰ এইটো ভিডিঅ'ত সমস্ত কথা জনাবৰ কাৰণে চেষ্টা কৰিম যে আপোনাৰ এনচাৰ কিৰ পাছত আৰু এনচাৰ কি আহে নেকি। তো এনচাৰ কি অহাৰ পাছত এতিয়া বৰ্তমান মোৰ বন্ধু বান্ধৱী যিসকলে 2021 ভৰ্তিটোত মোৰ লগত দিছিল আৰু তেওঁলোকে ফাইনেল মেৰিটত ওলাই গৈছিল, তো তেওঁলোকৰ স্ক'ৰ কেনেকুৱা আৰু লগতে বহুতৰে স্ক'ৰ কেনেকুৱা তেওঁলোকে মোক জনাবৰ কাৰণে চেষ্টা কৰিছে। তো আজিৰ এইটো ভিডিঅ'ত সমস্ত কথা জনাবৰ কাৰণে চেষ্টা কৰিম আৰু লগতে ফিজিকেল আপোনালোকে জানে যে 8 কেণ্ডিডেট মাতিব ফিজিকেলৰ কাৰণে। তো এইবাৰ চেঞ্জ হৈছে, তো এইবাৰ ফিজিকেলৰ কাৰণে 8 কেণ্ডিডেটছ মাতিব। তো আপোনাৰ কিমান মাৰ্ক থাকিলে আপোনালোকে ফিজিকেল দিয়াৰ কাৰণে সম্ভাৱনা থাকিব আৰু কিমান দিন পাছত আপোনাৰ এই যিটো ফিজিকেলৰ কাৰণে কাট অফ মাৰিব। তো আজিৰ এইটো ভিডিঅ'ত সমস্ত কথা জানিবৰ কাৰণে চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, যোৱাকালি ৰাতি আপোনালোকে বিশেষ কৰি বহুতে ৰাতিয়ে চাব পাৰিছে আৰু যোৱাকালি আপোনাৰ শিৱৰাত্ৰি আছিল। তো যোৱাকালি আপোনাৰ দিনটোত এনচাৰ কি দিলে, তো যথেষ্ট এটা ভাল দিন আছিল আৰু বহুতো বন্ধু বান্ধৱীয়ে আপোনাৰ 60 মাৰ্কছৰ তলতে পাইছে। 60ৰ ওপৰত মাৰ্কছ আমাৰ অসমত খুব কম ল'ৰা ছোৱালীয়ে পাইছে 60 মাৰ্কছৰ ওপৰত, আৰু 60 মাৰ্কছৰ তলতে যথেষ্ট ল'ৰা ছোৱালী আপোনাৰ 60 মাৰ্কছৰ তলত পাইছে। তো বহুতেই কুৱেশ্যন কৰি আছে যে ধ্ৰুৱ এতিয়া কি হ'ব, নৰ্মেলাইজেশ্যন কিমান নম্বৰ বাঢ়িব, আৰু বহুতেই এইটো কথা কৈ আছে যে ধ্ৰুৱ যোৱাবাৰ নৰ্মেলাইজেশ্যন যদি 5 বাঢ়িছিল এইবাৰ 5ৰ সলনি 10 বাঢ়িব নেকি। তো এনেকুৱা ধৰণৰ কুৱেশ্যন কৰি আছে, কাৰণ এইবাৰ মাৰ্ক যথেষ্ট এটা কুৱেশ্যনত 2 মাৰ্কছ কৰি আছে। তো যোৱাবাৰ যিজন কেণ্ডিডেটছৰ হাৰ্ডশ্বিফটত 5 নম্বৰ ইনক্ৰিজ হৈছিল, এইবাৰ সেইজন কেণ্ডিডেটছৰ 10 নম্বৰ ইনক্ৰিজ হ'ব নেকি। তো এইবিলাক কুৱেশ্যন কৰি আছে। তো আজিৰ ভিডিঅ'ত এইখিনি সমস্ত ডিছকাছ কৰিবৰ কাৰণে চেষ্টা কৰিম। তো প্ৰথম কুৱেশ্যনটো উঠাই লৈছোঁ, যে প্ৰথম কুৱেশ্যনটো এইটোৱে যে আপোনাৰ মানে বহুতে এইটো কৈ আছে যে মোৰ 60 মাৰ্কছৰ তলত আহিছে, মোৰ 40 মাৰ্কছ আহিছে, বহুতো পঢ়ি যোৱা ল'ৰা ছোৱালীৰ 55 এনেকুৱা মাৰ্কছ আহিছে, আৰু মোৰ বন্ধু যিকেইজন আছে তেওঁলোকৰ ভাল মাৰ্কছ আহিছে, মিনছ 65ৰ ওপৰত মাৰ্কছ আহিছে, 65 to 70 মাৰ্কছৰ ওপৰত আহিছে। তো এতিয়া বিভিন্ন ধৰণৰ ইউটিউবাৰে আপোনালোকক ক'ব যে আপোনাৰ 80 মাৰ্কছৰ ওপৰত থাকিলে, 90 মাৰ্কছৰ ওপৰত থাকিলে আপোনাৰ সেই হ'ব। তো এইটো নহয়, কাৰণ এইবাৰ পেপাৰো হাৰ্ড হৈছে, এইটো মই মানি লওঁ, কাৰণ এইবাৰ পেপাৰ হাৰ্ড হৈছে, কাৰণ দিনক দিনে আপোনাৰ হাৰ্ড হৈ যায় আছে বস্তুবিলাক, কাৰণ চাকৰি পোৱাটো দিনক দিনে মুস্কিল হৈ যায় আছে। তো আপোনাৰ দিনক দিনে এইবাৰ যি হাৰ্ড হৈছে নেক্সট বাৰ আৰু হাৰ্ড হ'ব। তো এনেকুৱা হৈছে। তো মেইন কথা এইটোৱে যে আপোনালোকে ভয় নাখাব, আৰু বিশেষ কৰি কথা এইটো যে এইবাৰ আপোনাৰ নৰ্মেলাইজেশ্যনৰ মাৰ্কটো বেছি বঢ়া দেখা যাব। তাৰমানে এইবাৰ বহুতে কৈ আছে যে ধ্ৰুৱদা যোৱাবাৰ যেনেদৰে 3 বাঢ়িছিল এইবাৰ 6 বাঢ়িব নেকি। তো এনেকুৱা হৈছে, হয় এনেকুৱা আনে হ'ব, মোৰো সম্ভাৱনা এনেকুৱা আনে যে এইবাৰ নৰ্মেলাইজেশ্যন মাৰ্কছটো যোৱাবাৰত কৰি বেছি বাঢ়িব। যোৱাবাৰ এভাৰেজ যদি 5 মাৰ্ক নৰ্মেলাইজেশ্যনত বাঢ়িছিল এভাৰেজ, তো এইবাৰ 5ৰ সলনি মোৰ মনত 8-9 ইমান মানহে বাঢ়িব যেন লাগে মোৰ, কাৰণ এইটো এভাৰেজ যদি ধৰিবলৈ যাওঁ। তো অভাৰঅল যদি আপোনালোকে চাবলৈ যায়, তেতিয়াহ'লে আপোনালোকে যদি আপোনাৰ মাৰ্ক কি বুলি কওঁ এতিয়া ডাইৰেক্টটো ধৰিব নোৱাৰি, কিন্তু আপুনি হতাশ নহ'ব বৰ্তমান সময়ত, কাৰণ এই আপোনাৰ যিটো ফিজিকেল কাট অফ, সেই কাট অফটো আহিবলৈ দিয়ক। কাৰণ ফিজিকেল কাট অফ অহাৰ পিছত কনফিডেঞ্চো আহি যায় এটা, যে হয় মোৰ ইমান নম্বৰ আছে, গতিকে মই ফাইনেল মেৰিটত যোৱা চান্স আছে। মোৰ সম্ভৱ এইবাৰ ফিজিকেল কাট অফ বেছি নাযায়, কাৰণ প্ৰত্যেকৰে মাৰ্কছত গিৰাপত আহিছে। যিসকলে ভাবিছিল যে মোৰ বন্ধু বান্ধৱীয়ে ভাবি আছিল যে মোৰ 60ৰ ওপৰত মাৰ্ক আহিব, মোৰ 70ৰ ওপৰত মাৰ্ক আহিব, তেওঁলোকেও যেতিয়া শ্বিফ্টখন চোৱাৰ পিছত নিগেটিভ মাৰ্কিঙো সন্মুখীন হোৱা দেখা গ'ল। কিছুমান যিবোৰ মিছআণ্ডাৰষ্টেণ্ডিং হ'ল, আৰু আপোনাৰ 10 ডেইজৰ ভিতৰত আৰু এখন এনচাৰ কি দিব। এইখন এনচাৰ কিট আপোনালোকৰ কিছুমান ভুলটোও শুদ্ধটোও ভুল এনেকুৱা টাইপত থাকিব পাৰিব। তো নেক্সট যিখন আহিব এইখন কাৰেকশ্যন আহিব, সেইখনত স্পষ্টভাৱে পূৰা একদম চিজিল কৰি থাকিব। তো সেইখন আহিব, তো সেইখনত চোৱাৰ পাছত আপোনাৰ নৰ্মেলাইজেশ্যন মাৰ্কো আহিব। নৰ্মেলাইজেশ্যন মাৰ্ক কেতিয়া আহে, যেতিয়া আপোনাৰ কি হয় ফিজিকেল কাট অফ দিয়ে, তেতিয়া আপোনাৰ নৰ্মেলাইজেশ্যন মাৰ্কটো আগে আহি যায়। তো এনেকুৱা হয়। তো এইবিলাকত চিন্তা কৰিব লগা কথা একোৱে নাই। যদি আপোনাৰ 50 নম্বৰৰ ওপৰত আছে, তেতিয়াহ'লে আপুনি 100% ফিজিকেল দিবলৈ পাব। এইটো মই ডাঠি দি কৈছোঁ, আৰু মই এইটো স্পষ্টভাৱে মই ক'ব পাৰোঁ, যদি আপোনাৰ 50 নম্বৰৰ ওপৰত আছে তেতিয়াহ'লে 100% আপুনি ফিজিকেল দিবলৈ পাব। এইটো মোৰ ধাৰণা, হয়তো অলপহে হ'ব পাৰে, কিন্তু মই সন্মুখীন হৈ আহিছোঁ, আৰু আপোনালোকে মই জানেই মই কাট অফত যথেষ্ট মই কৰোঁ, যোৱাবাৰ মই এনালাইচিছ কৰিছিলোঁ। তো এইবাৰ মোৰ চকুৱেদি কয়, যদি আপোনাৰ 50 মাৰ্কৰ ওপৰত আছে তেতিয়াহ'লে আপুনি এইবাৰ ফিজিকেল দিবলৈ পাব। আৰু মেডিকেল
আৰু ফাইনেল কাট অফ কিমান যায় সেইটো পাছত দেখা যাব কিন্তু এইখিনি মাৰ্কছ যদি আপোনাৰ আছে তেতিয়াহ'লে আপুনি নিশ্চিন্ত মনে থাকক আপোনালোকে ফিজিকেলৰ প্ৰিপাৰেশ্যন চলাব পাৰে আৰু এইবাৰ যথেষ্ট সময় নাপায় এইবাৰ 10-15 দিনৰ ভিতৰত 10 দিনৰ ভিতৰত আপোনাৰ নেক্সট এখন আহিব কাট অফ মতলব নেক্সট কাৰেকশ্যনৰ এনচাৰ কি আহিব তাৰপিছত ধাপাধাপ আপোনাৰ সেই আহিব ফিজিকেল কাট অফ আহিব আৰু বেছি দিন নাপায় আপুনি ফিজিকেল দিবলৈ মাজতে মাত্ৰ আৰু দুমাহ টু 3 মাহৰ ভিতৰত চব এইখিনি প্ৰচেছ হ'ব ফিজিকেল হৈয়ে যাব তো এইবাৰ যথেষ্ট স্পীড কৰি আহি আছে কাৰণ ইলেকশ্যনো আহি আছে তো এইবাৰ এইটো ভেকেঞ্চি যথেষ্ট সোনকাল কৰিব আপোনালোকে ছেপ্টেম্বৰত আপোনালোকে ফাইনেল মেৰিট এইবাৰ দেখা হ'ব তো এনেকুৱা স্পীডত কাম কৰি আছে তো আজিৰ ভিডিঅ'ত মই এইখিনি কথা জনাবৰ কাৰণে চেষ্টা কৰিলোঁ যিসকলৰ মাৰ্কছ ভাল আছে তেওঁলোকে নিশ্চিন্ত মনে থাকক আৰু যিসকলৰ মাৰ্কছ 50 নম্বৰৰ তলত আছে তেওঁলোকেও হতাশ নহ'ব তোমালোকে হতাশ নহ'বা কাৰণ তোমালোকৰ মাৰ্কছ যদি হঠাৎ যদি 15 নম্বৰ এণ্ট্ৰি হৈ যায় তো কোনেও সেইটো কথা ক'ব নোৱাৰে তোমাৰ যদি চিফ্টখন যদি হাৰ্ড আছিল তেতিয়াহ'লে তোমালোকৰ মাৰ্কছ নিশ্চয় বাঢ়িব তো চিন্তা কৰিব লগা কথা একোৱেই নাই যোৱাবাৰ মোৰো মাথা নষ্ট হৈ আছিল যেতিয়া মই এনচাৰ কি চাইছিলোঁ আৰু মোৰ মাৰ্কছ কম দেখা গৈছিল তো এনেকুৱা হৈছিল তো আপোনাৰ ক্ষেত্ৰতো এনেকুৱা হ'ব পাৰে তো আপুনি যদি এতিয়া বৰ্তমান কম মাৰ্কছো পাইছে তো চিন্তা কৰিব লগা কথা একোৱেই নাই যিটো আপোনাৰ ফিজিকেল মেৰিট লিষ্ট বা ফিজিকেল কাট অফ সেই ফিজিকেল কাট অফটো আপোনাৰ আহিব দিয়ক তাৰপিছত আপোনালোকে সিদ্ধান্ত ল'ব তো ৰানিং কৰি থাকক আৰু বিশেষ কৰি ৰানিং কৰাটো নিজৰ হেল্থৰ কাৰণে ভাল ফিটনেছটো ভালে থাকিলেনো কাৰ কি আৰু নিজৰে ভাল তো আজিৰ ভিডিঅ'ত মই এইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিলোঁ নেক্সট ভিডিঅ' আহিছে তো এইখিনি কথা কৈ এইটো ভিডিঅ' সমাপ্ত কৰিলোঁ জয় হিন্দ বন্দে মাতৰম